বৰ্ণালী ভৰালীৰ গল্প তৰা। হঠাতে আজি সূৰুজৰ তৰালৈ মনত পৰিল। এটা প্ৰেমৰ বিচ্ছেদত আন এটা প্ৰেম সেই ৰিক্ত সুৰুঙাই দি হয়তো সোমাই আহিব পাৰে। কিন্তু তৰাৰ লগত জানো তাৰ প্ৰেম আছিল? সেয়া দেখোন আছিল শৈশৱৰ নিৰ্দোষ ধেমালি। তথাপি হঠাতে আজি তাৰ কিয় তৰাৰ কথা মনলৈ আহিল? মাথো কিছুদিনৰ কাৰণে লগ পোৱা তৰাই তাৰ মনত এটা দাগ কাটি গৈছিল নেকি? ঐ, এইখিনি মোৰ, সৌখিনিহে তোৰ। তৰা ফুলা লুচিৰ দৰে মুখখনিৰে দপদপাই উঠিল। ৱা, তইচোন কালি এই শিলটো মোৰ বুলিহে কৈছিলি, এতিয়া তোৰ কেনেকৈ হ'ল আকৌ? সূৰুজে তাইৰ পিনে দুখোজ আগুৱাই ফেপেৰি পাতি ধৰিলে। খঙে ৰাগে তাই সূতাটোৰ পৰা উঠি আহিল। এইটো এটা মৰা সূতি, কিন্তু চম্পাৱতী গাঁৱৰ ৰাইজৰ বৰ আদৰৰ। এসময়ত এই সূতাটোৱেই আছিল এই অঞ্চলৰ ৰাইজৰ প্ৰাণশক্তি। ক্ষীণ অৱয়ব এটালৈ এতিয়াও সূতাটো নামতহে বাচি আছে। সূৰুজ আৰু তৰাৰ শৈশৱৰ কিছু নিবিড় মুহূৰ্তৰ সাক্ষীও এই মৰা সূতিটোৱেই। তৰা নৈৰ পাৰৰ পৰা সোণাৰু জোপাৰ তললৈ গ'ল। তল সৰি থকা সোণাৰুৰ দলিচাত শুলে। গছজোপা হালধীয়া সোণাৰুৰে ভৰি আছিল। তাই ওপৰলৈ মূৰ কৰি থাকোঁতে হঠাতে সূৰুজে এডাল মাৰিৰে গছৰ ডালবোৰ জোকাৰি দিলে। তলত শুই থকা তৰাজনী হালধীয়াৰে নেদেখা হৈ পৰিল, যেন ৰূপকথাৰ এগৰাকী হালধীয়া ৰাজকুমাৰী। ঐ সূৰুজ, তই আকৌ ইয়ালৈ কিয় আহিলি? সৌ এজাৰজোপাহে তোৰ আছিল, এই সোণাৰীজোপা মোৰ। ফুলবোৰৰ মাজৰ পৰাই তৰাই গা জোকাৰি উঠি বহিল। মোক এজাৰ নেলাগে অ' তৰাজনী, এজাৰত হেনো বেজাৰ থাকে। তৰাৰ এশ-এবুৰি খং অভিমানতো সূৰুজৰ খং নুঠে। তেনে অৱস্থাত মৰমহে জাগে তাইলৈ। তাৰো যদি এনেকুৱা মৰম লগা এজনী ভনীয়েক থাকিলহেঁতেন। আজি সূৰুজৰ মনটো ৰিঙা ৰিঙা। এইকেইদিন সি প্ৰায়ে সূতাটোলৈ আহিছে স্কুল বন্ধ বাবে, কিন্তু তৰাকহে দেখা নাই। আজি নহয়, কেইবাদিনো তৰা সূতাটোলৈ খেলিবলৈ অহা নাই। কাইলৈ তাৰ স্কুল খোলাৰ দিন। চেহ, এবাৰ তৰাক নেদেখিলে তাৰচোন ভালেই নলগা হ'ল। সেয়েহি চাইকেল মাৰি হ'লেও মোমায়েকহঁতৰ ঘৰলৈ আহে। সোণাৰুৰ ফুলবোৰো সৰি শেষ হ'ল। গছজোপাও উদং, সূৰুজৰ বুকুখনো। এনেতে পাছফালে চাওঁতে সেইজনী দেখোন তৰা। সূৰুজৰ বুকুখনে ইচাত বিচাত কৰিলে। পিছে আজি তাই যে অকলে অহা নাই, লগত দেখোন কেইজনীমান বডিগাৰ্ড। তাইক যেন ঘেৰ কৰি লৈ আহিছে। কিৰিলি পাৰি আটাইজাক ছোৱালী পানীত নামিল। কেইজনীমানে মূৰত লৈ অহা কাপোৰ ধোৱা পাতকেইখন পাৰি কাপোৰ ধুবলৈ ধৰিলে। হাঁহি খিকিন্দালিৰে ইজনীয়ে সিজনীৰ গালৈ চাবোন দলিয়াদলি কৰিবলৈ ধৰিলে। আজি দেওবাৰ, সেয়েহে সিহঁতৰ ইমান উখল মাখল। তৰা পানীত নমা নাই, পাৰতে বহি সিহঁতলৈ চাই মুখ টিপি হাঁহি আছে। তৰাহঁতৰ কোৱাৰ্টাৰত টিউবৱেলৰ পানী, তথাপি লগৰবোৰৰ সৈতে তাই স্ফূৰ্তিত আহে সূতাটোলৈ। সূৰুজলৈ সিহঁতৰ খেয়ালেই নাই। তৰায়ো এবাৰ নাচায়, তাৰ খং উঠি গ'ল। ঐ তৰা, ইমান দিনে ক'ত মৰিছিলি? অহা নাছিলি কিয় ইয়ালৈ? সোণাৰুজোপাৰ তলত বহি সূৰুজে তৰাৰ ফালে চাই চিঞৰিলে। এইবাৰ তৰাই সূৰুজলৈ লাজ লাজকৈ চালে। সূৰুজে দেখিলে এইকেইদিনতে দেখোন তৰাৰ কি পৰিৱৰ্তন। চিকুণ শৰীৰ, ৰংটো পকা থেকেৰাৰ দৰে উজ্জ্বল, ওঠত লাজকুৰীয়া হাঁহি। বুকুখনো সামান্য ওখ হৈ পৰিছে, ঠিক বাৰিষাৰ সূতাটোৰ দৰে। আজি সোণাৰুবোৰ যেন তাইৰ গাতেই ফুলিছে। লগৰ কেইজনীয়ে সূৰুজৰ পিনে চাই একেমুখাই গিজগিজাই উঠিল। তোকনো লাগিছে কেলৈ? সূৰুজে এতিয়া বুজা হৈছে। তৰাৰ লাজুক চাৱনি দেখি তাৰ যেন বুজিবলৈ একো বাকী নাথাকিল। নিজৰ ঘৰত বায়েক ভনীয়েক নাথাকিলেও আনৰ দেখিছে, তাৰমানে তৰাক নোৱালে। এইটো বয়সত ছোৱালীবোৰক যে নোৱায় সি অনুমান কৰিছে। সিহঁতৰ ক্লাছৰ ছোৱালীবোৰতো এজনী এজনীকৈ, কেইবাজনীও 7 দিনলৈকে অনুপস্থিত থাকে। তৰা চাগৈ আৰু কাহানিও তাৰ লগত সূতাটোলৈ খেলিবলৈ নাহে।
নোৱনিৰ পাছত ল'ৰাৰ লগ হেনো ছোৱালীয়ে ল'ব নাপায়। একেবাৰে বিয়া নিদিয়ালৈকে ল'ৰাক চুবও নাপায়। গা বেয়া হয় বুলি লগৰ এজনক হেনো তাৰ বায়েকে কৈছিল। সুৰুজৰ মনটো দুখেৰে ভৰি পৰিল। ঘৰলৈ গৈ এবাৰ হ'লেও লগ ধৰি তৰাক সি ক'ব, আকৌ খেলিবলৈ যাবিনে তৰা? কচোন ক, বিদ্যা শপত মই তোৰ গা নুচুও। সুৰুজৰ পিনে চাই বেকাকৈ হাঁহি এটা মাৰি তৰা লগৰ কেইজনীৰ লগত অহা বাটে গুচি গ'ল। খঙতে সি সোণাৰুৰ ডালটোকে টানি আজুৰি ভাঙি পেলালে। এপাহেই ফুল ফুলি আছিল তাত, চুই দিয়াৰ লগে লগে সৰি পৰিল। এতিয়া তৰাৰ বাবেই যেন চম্পাৱতী অৰ্থাৎ মোমায়েকহঁতৰ গাঁওখন অধিক আকৰ্ষণীয় হৈ উঠিছে। উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে সি কিছুদিন থকাকৈ মোমায়েকহঁতৰ ঘৰলৈ আহিল। এই অহেতুক প্ৰীতিক সি কি নাম দিব নাজানে। পাছদিনা ৰাতিপুৱা বাৰান্দাৰ চকীত বহি সি চাৰিওফালৰ সৌন্দৰ্য উপভোগ কৰি আছে। চম্পাৱতীক মাজত লৈ পাহাৰে আৱৰি আছে। সুন্দৰ নৈসৰ্গিক শোভা। পৰীক্ষা শেষ হোৱাৰ পাছৰ পুৱাটোৰ যেন কিবা মাদকতা আছে। ঋতুৰ নতুন বতৰালৈ কুলিজনীয়েও আম গছজোপা আহি পাইছেহি। আমে মলিয়াইছে। বিভিন্ন গছৰ পাতল সেউজীয়া ৰঙৰ পাতবোৰৰ মাজে মাজে নানা ৰঙী থোপাথুপি ফুল। কাষৰ বুঢ়া গছজোপাতো নানা ধৰণৰ চৰাইৰ কলকাকলি। তাৰমানে বহাগ পাবহিয়েই। টোপনিৰ আৱেশত চকুকেইটা মোহাৰি মোহাৰিয়েই সুৰুজে পুৱাৰ আদিমতম সৌন্দৰ্য উপভোগ কৰিলে। নাম নজনা ফুলৰ এটি উগ্ৰ সুবাসে সুৰুজৰ টোপনিৰ আৱেশ নোহোৱা কৰিলে। কালি গধূলিৰে পৰা এতিয়ালৈকে তৰাক সি এবাৰো দেখা নাই। তথাপি তৰাহঁতৰ কোৱাৰ্টাৰৰ পিনে সি বাৰে বাৰে চাই আছে। সুৰুজ আজি অস্থিৰ, কিন্তু কিহৰ হেঁচাত নাজানে। বাহ্যিক পৰিৱেশ নে আভ্যন্তৰীণ কিবা এটা। তাৰ শৰীৰ মনত কিবা এটা হৈছে ঠিক পৰীক্ষা যোৱাৰ পাছৰে পৰা। কেতিয়াবা গভীৰ নৈৰাশ্যত, কেতিয়াবা আকৌ স্ফূৰ্তিৰ ঊৰ্ধত মনে খেলা কৰি থাকে। এই অস্থিৰতা চঞ্চলতাৰ কাৰণ কি? কিবা এটা নতুন সপোনৰ আগলি বতৰা নে আন কিবা শৰীৰ সম্পৰ্কীয় পৰিৱৰ্তন সি নাজানে। যেন এটা দুদুল্যমান অৱস্থা। অহৰহ ভাল লগা ভাৱনাবোৰে তাক ঠেলি থাকে। কিন্তু কি এই ভাৱনা আৰু কাক লৈ সি বুজি নাপায়। কিবা অস্থিৰতাই মাথো তাক গ্ৰাস কৰি থাকে। সি কিবা এটা নামহীন শিহৰণ অনুভৱ কৰে। প্ৰকৃতিৰ বাতাৱৰণেও চাগৈ এইবোৰত ইন্ধন যোগায়। জীৱৰ প্ৰাকৃতিক মিলনবোৰ চাই আজিকালি দেখোন সি আনন্দ পায়। চিত্তক অস্থিৰ কৰিবলৈও কেতিয়াবা এনে পৰিৱেশ আহে নেকি? সপোনবোৰো সি দেখোন আজিকালি আগৰ দৰে নেদেখে। সাৰ পাই নিজকে নিজে লাজ লাগে। শৰীৰটো বৰফৰ দৰে ঠাণ্ডা হৈ পৰে। সপোনৰ জঠৰতা ভঙাৰ পাছত মাজে মাজে সপোনৰ কিয়দংশ উগাৰি মনলৈ আনিলে শৰীৰ পুনৰ গৰম হ'বলৈ ধৰে। হয়তো বহু বছৰ ধৰি পঢ়াৰ কঠিন বোজাৰ পৰা কিছু অব্যাহতি পাই এনেবোৰ চিন্তাই চাগৈ মনত বাহ লৈছে। এতিয়াও মাজে মাজে সুৰুজৰ তৰালৈ মনত পৰে, চম্পাৱতী নামৰ ঠাইডোখৰলৈ, যাৰ লগত তাৰ তেজ আৰু আত্মাৰ সম্বন্ধ আছে। আৰু মনত পৰে তাৰ পাহাৰবোৰলৈ, মোমায়েকহঁতৰ কাষৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ, ওচৰা ওচৰিকৈ থকা ডাক্তৰ নাৰ্ছৰ কোৱাৰ্টাৰবোৰলৈ, চৌহদৰ চিকুণ ওখ ওখ গছবোৰলৈ। আৰু তৰা? দুচকুৰ পতাৰ তলত তৰা নামৰ সপোন এটি এসময়ত বাস কৰিছিল। সময়েহে গাপ দিলে সেই সপোন। আনকি প্ৰথম কলেজৰ উতনুৱা ছোৱালীজাকৰ মাজতো সুৰুজে তাইক বিচাৰি ফুৰিছিল। এতিয়াও চম্পাৱতীত সুৰুজৰ মোমায়েকহঁতৰ ঘৰখন আছে। কিন্তু যি উৎসাহেৰে সেই সময়ত সি তালৈ গৈছিল, এতিয়া গ'লেও সেই উৎসাহ নাই। এক সময়ত তৰাহঁত ট্ৰেন্সফাৰ হৈ দূৰণিবতীয়া ঠাইলৈ গৈছিল। কলৈ গৈছিল সি নাজানে। তেনে ঠাইৰ নাম আগতে সি শুনাও নাছিল। মাথো তৰাহঁত কোৱাৰ্টাৰ এৰি যাবৰ দিনা সি লুকাই লুকাই কিমান যে কান্দিছিল। ক'ত জানো সি আৰু তাইক বিচাৰি পাব। পালেও আগৰ তৰাজনী হৈয়ে থাকিবনে?
কিয় জানো সূৰুজৰ আজি কিছুদিন ধৰি তৰাৰ কথা বৰকৈ মনলৈ আহিছে। সুদীৰ্ঘ কালৰ পাছত তৰাক আৰু কেতিয়াবা ক'ৰবাত লগ পাবনে? পালেও সেই তৰাজনী হৈয়েই নাথাকে। কাৰোবা বুকুৰ আপোন হৈ গৈছে ইতিমধ্যে তাই। হঠাৎ তাইৰ প্ৰতি গঢ়ি উঠা অমূলক ভাৱনাবোৰেই এইকেইদিন যেন সূৰুজক জীয়াই ৰাখিছে। অশান্তিৰ মাজতো পাইছে অৱকাশ। হঠাতে তাৰ বিজুলী চমকনিৰ দৰে এটা কথা মনলৈ আহিল আৰু লগে লগে লেপটপ খুলি ফেচবুক খুলিলে। হেৰুৱা মানুহক লগ পোৱাৰ আজিকালি ফেচবুকেই উত্তম উপায়। কিজানি ফেচবুকৰ কোনোবা এটা চুকত তৰা জ্বলি আছে ধিমিক ধামাককৈ। তৰা দাস, তৰা বনিয়া, তৰা ৰাজখোৱা, তৰা চমুৱা, তৰা মাই ভুৱা, মাই তৰা ইত্যাদি ইত্যাদি। দীঘল চাৰ্ট এখন ওলাই আহিল তৰা চাৰ্চ কৰোঁতে। ফেচবুকত নাথাকিবও পাৰে তাই। বহু মহিলাই ফেচবুক নকৰে। তাৰ কাৰণ হিচাপে নেটৰ অজ্ঞতা, অনিচ্ছা, ভয়, ব্যস্ততা ইত্যাদিও একোটা তাৰ কাৰণ হ'ব পাৰে। হঠাতে বৰুৱা তৰা নামৰ একাউণ্ট এটা চকুত পৰিল তাৰ। প্ৰফাইল ফটোত আছিল এপাহ শুভ্ৰ ফুল। প্ৰফাইলটো চাই নাৰী নে পুৰুষ চিনাৰ উপায় নাছিল। সূৰুজে জানে তৰাৰ দেউতাকৰ উপাধি বৰুৱা আছিল। চম্পাৱতী গাঁৱত এতিয়াও বৰুৱা ডাক্তৰৰ নাম মানুহৰ স্মৃতিত সজীৱ হৈ আছে। গতিকে সি খুলি চালে প্ৰফাইলটো। গভৰ্ণমেণ্ট এমপ্লয়ী, লিভ ইন নলবাৰী, মেৰিড। সি জনাত একোৱে নিমিলেচোন তৰাৰ লগত। হঠাতে তাইৰ বাৰ্থডেটো চকুত পৰিল। 1 জানুৱাৰী। ভাবিলে ৰিকুৱেষ্ট এটা পঠিওৱাই ভাল। যদি সঁচাকৈয়ে তৰাই হয় নিশ্চয় একচেপ্ট কৰিব। নহয় যদি নকৰে বা ডিলিট কৰিব। নহ'লে পেণ্ডিং কৰি হ'লেও ৰাখিব। যদি তৰা নহয় তেন্তে সি আনফ্ৰেণ্ড কৰি থ'ব। কাৰণ অচিনাকি নাৰীলৈ সি ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠিয়ায়। এইবাৰহে একো নভবাকৈ হৃদয়ৰ তাগিদাত পঠিয়াই দিলে। ৰাতি ভাত খাই উঠি পুনৰ সি ফেচবুক খুলিলে। তাৰ ৰিকুৱেষ্টটো একচেপ্ট কৰিছে আৰু লগতে এটা মেছেজো। অৱশেষত মোক উলিয়াব পাৰিলানে? তুমিয়েই মোৰ শৈশৱৰ লগৰী তৰাজনী নহয় জানো? হয়তো আকৌ? য়াহু! স্ফূৰ্তিতে সূৰুজে জঁপিয়াই দিলে। তৰাৰ লগত মেছেঞ্জাৰত হোৱা মেছেজ বিনিময়ৰ পৰা সি গম পালে যে তৰা বৰ্তমান টেট শিক্ষয়িত্ৰী। থাকে অকলে নলবাৰীত। সূৰুজে তাকেই ভাবি ৰাতিটো পাৰ কৰিলে। মানুহৰ জীৱনত কেতিয়া কাৰ লগত কেনে সংযোগ হয় গমকেই নাপায়। ভাবিছিল নে সি এনেদৰে ফেচবুকত তৰা নামৰ এসময়ত প্ৰাণোচ্ছল ছোৱালীজনী সেমেকি থাকিব? তাইৰ যেন বহু কথাই হৃদয়ত ঠাহ খাই আছে যিবোৰ তাই ক'ব খোজা নাই। এনেই সূৰুজ ফেচবুকত নাথাকে। থাকিবলৈ অৱশ্যে আজিকালি সময়ো নাপায়। কলেজৰ চাকৰি যিহে খাটনি। কিন্তু আজি 3 দিন হ'ল সি ফেচবুকত পৰ দি থকাৰ। সেইদিনা তাইৰ ফোন নম্বৰটো নল'লে সি। সেইটো বিচাৰি সি মেছেজ কৰি থৈছিল মেছেঞ্জাৰত। কিন্তু তাই যে চোৱাই নাই। অলপ শান্তি পাব বুলিয়েই সি তৰাক ফেচবুকত বিচাৰিছিল। আকৌ বেছিহে অশান্তি হ'ল তাৰ। কিছুদিন হ'ল প্ৰেমিকাৰ লগত তাৰ বিচ্ছেদ হোৱাৰ। কিয় জানো তাৰ কাৰণে জীৱনৰ কোনো এটা পথেই সহজ নহয়। কিয় সি হাত দিলে সকলোতে বিফল হয়। এইবোৰ ভাবি ভাবি সৰু বাৰাণ্ডাখনত পাৰি থোৱা বেতৰ চকীখনত সি গাটো এৰি দিলে। আজিও ৰাতিটো এনেদৰে নিদ্ৰাহীনভাৱেই পাৰ হ'ব। কিন্তু তাক টোপনিৰ খুবেই প্ৰয়োজন। এটা ট্ৰেংকুইলাইজাৰ হাতত থকা হ'লে সকলো পাহৰিব পাৰিলেহেঁতেন। অশান্ত, উন্মত্ত, অস্থিৰ হৈ পৰিছে সি। লেপটপটো পুনৰ খুলি ল'লে। নিশা 12 বাজি 5 মিনিট গৈছে। এনেতে দেখিলে তৰা অনলাইনত। ইমান ৰাতি তুমি কাৰ অপেক্ষাত? মোৰেই নে? কিজানি এইকেইদিন খবৰ নোহোৱা হৈ গ'ল যে। মোৰ সাহস নাই সূৰুজ, সাহস নাই। পুনৰ অফলাইন হৈ গ'ল তাই। জীৱনত কিছুমান দুখ মচিব নোৱাৰি। সেই দুখে দাগ কাটি যায়। হৃদয়ৰ আটাইতকৈ স্পৰ্শকাতৰ অংশটোত আঘাত কৰে সেই দুখে। তেনে বেদনাই জীৱন থকা সৰকা কৰা, যন্ত্ৰণা উদযাপন কৰিবলৈ ভালপোৱা ছোৱালীজনী যে তৰা। নতুনকৈ অনুভৱ হৈছে সূৰুজৰ। তাৰ হৃদয়ৰ স্থিৰ পুখুৰীটোত খলক লাগি গৈছে। সি হৃদয়ত
প্ৰচণ্ড মৌন হাহাকাৰ অনুভৱ কৰিছে। এই ৰাংঢালী উন্মনা ছোৱালীজনীয়ে বাৰু কাৰ কি অপকাৰ কৰিছিল, যাৰ বাবে আজি তাই নিজৰ মাজতে তিল তিলকৈ দুখৰ তিলোত্তমা সাজিবলৈ ধৰিছে। সময়বোৰ অৰ্থহীনভাৱে পাৰ কৰিছে, য'ত দুখেই তাইৰ সহচৰী। এইজনী তৰাক লৈ সি বাৰু কি কৰিব পাৰে? জীৱনৰ বাটছোৱাত সি বহু নাৰীকেই লগ পাইছে, কাৰোবাক কাষৰ পৰা, কাৰোবাক দূৰৰ পৰা, কিন্তু তৰাক লগ পোৱাৰ সময়খিনি তাৰ বাবে আছিল বুজা নুবুজাৰ এছোৱা সময়। কিন্তু এতিয়া উপলব্ধি কৰিছে সি তাইৰ এইছোৱা সময়ৰ অকল সি দাবীদাৰ হ'ব পাৰে। সি প্ৰবলভাৱে তাইক দাবী কৰিব পাৰে শৈশৱ যৌৱনৰ সেই অনুষংগবোৰ তাক উভতাই দিবলৈ। দুয়ো পুনৰ উপভোগ কৰিব পাৰে, যিবোৰ অজ্ঞতাৰ বাবে অনিচ্ছাকৃতভাৱে দুয়ো হেৰুৱাইছিল। যি সময়ত বহুতৰে বাবে তাইৰ জীৱনটো মূল্যহীন বা অপ্ৰয়োজনীয়, সেই সময়ত সি হ'ব তাইৰ মৰমৰ দাবীদাৰ। আজি চৰকাৰী বন্ধ বাবে সি দিনটো ঘৰতে। টিভিটো অন কৰি সি বিচনাত আউজি ল'লে। টিভিৰ পৰ্দাটো ভাহি উঠিল তৰাৰ কৰুণ মুখখন, বিমূৰ্তভাৱে কল্পনা কৰা নাৰীৰ এখন কৰুণ মুখ। জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ উন্মনা অথচ ৰমণ বিলাসৰ সময়ছোৱাত চকুলোৰে হেতেলি তিয়াই পেলোৱা তৰাৰ মুখ। তৰাৰ বিষাদময় জীৱনৰ অংশীদাৰ হ'বলৈ ক্ৰমশ যেন সুৰুজ আগবাঢ়িছে, সাকু হ'ব খুজিছে যেন তাইৰ বিষাদ সৰোবৰলৈ যোৱাৰ পথৰ। দুয়োৰে বিষাদৰ মিশ্ৰিত অনুভৱৰ পৰা যি বিষাদ সৃষ্টি হ'ব, সি হ'ব অমৃততকৈও মিঠা আৰু প্ৰাণস্পৰ্শী। বিয়াৰ পাছৰ মধুচন্দ্ৰিকা যাপনৰ এমাহ নহওঁতেই তৰাই বৈধব্যক সাৱটি লৈছিল। স্বামীৰ নিস্তেজ শৰীৰ কফিনত ভৰাই তাই অকলেই অসম পাইছিলহি। কফিনৰ বৰফৰ মাজত থকা স্বামীৰ শৰীৰৰ হেঁহিত এতিয়াও তৰাই কঢ়িয়াই লৈ থাকে তাইৰ শৰীৰত। এতিয়াও ধমনীয়েদি প্ৰবাহিত হৈ থাকে কেঁচা তেজৰ সেই স্ৰোত। তাইক লৈ বাৰু সি কি কৰিব পাৰে? সুৰুজে যিমান ভাবিছে সিমানে তাইৰ হৃদয়ৰ গভীৰলৈ সি সোমাই গৈ আছে। সুৰুজে যদি কিবা কাৰণত মাকক মিছা মাতিবলৈ ধৰে, তাৰ উত্তৰবোৰ চুটি চুটি হয়। আজিও উপায়হীন হৈ সি মিছা মাতিলে। তৰাক লগ পাবলৈ যাবলৈ ওলাইছে সি। স্মৃতিৰ কথা এতিয়াই সি মাকক ক'ব নোৱাৰে। স্মৃতিয়ে তাক সাৰে ৰাখিছে বহুদিন। স্মৃতিয়ে তাক পাহৰাই ৰাখিছে তাৰ চলি থকা দুৰ্দিনবোৰ। গতিকে স্মৃতিৰ কথা সি মানিবই লাগিব। স্মৃতিয়ে তাক মতা ঠাইলৈ সি যাবই লাগিব। স্মৃতি থকা ঠাইলৈ সি যাবই লাগিব। এবাৰ নহয়, হয়তো বাৰে বাৰে। তৰা তাৰ বাবে এটা মধুৰ স্মৃতি। তৰাই খুলি দিলে তাৰ উপলব্ধিৰ প্ৰথমখন দুৱাৰ, যি তাৰ প্ৰাক্তন প্ৰেমিকাই বহু বছৰ তাৰ লগত প্ৰেম কৰিও নোৱাৰিলে সেই দুৱাৰেদি সোমাই আহিবলৈ। সি বুজি উঠিছিল যে তৰা অপবিত্ৰ নহয়, তাইৰ বৈধব্যত বৈধতা আছে। আগদিনাখন ৰাতিয়ে সি সিদ্ধান্ত লৈছিল যে হাজাৰটা বাধা অতিক্ৰম কৰি হ'লেও সি তাইক আপোন কৰি ল'বই। লোকসমাজৰ ঊৰ্ধত গৈ সি তৰাক ক'ব, দিয়া তোমাৰ চকু পানীবোৰ মোক দিয়া। আগতে স্বাস্থ্য ভাল আছিল, এতিয়া বাৰু ক্ষীণাইছে নেকি তাই? কেনে হৈছে তাইৰ গাৰ ৰং? মদৰুৱা নেকি? চকুজুৰি কোটৰত সোমাইছে নেকি? হঠাতে তাইক চোৱাৰ এটা প্ৰবল ইচ্ছা তীব্ৰতৰ হৈ উঠিল। যিমান পাৰে বাইকৰ স্পীড বঢ়ালে। যিকোনো প্ৰকাৰে সি আজি তৰাক ৰাজি কৰাবই। প্ৰথমে হয়তো তৰাই ইতস্তত কৰিব, কিন্তু সি বুজাব যে অহা দিনবোৰত ৰ'দে বেয়াকৈ দহিব তাইক। গছেও ছাঁ দিবলৈ পাহৰিব হয়তো। ইমান চিধা গছ এজোপা ধুমুহাত কেনেকৈ থিয় হৈ থাকিব? গতিকে তাই কাৰোবাক আপোন কৰি লোৱাই মংগল, য'ত শাৰীৰিক সংযোগতকৈ মনৰ সংযোগ অধিক থাকিব, আৰু সেইজন হ'ব সি নিজে। তাই ৰাজি হ'লে সি মাকক ক'ব, মাক মান্তি নহ'লে বুজাব, হয়তো মাকেও বুজিব। তেওঁ এগৰাকী কোমল বয়সতে বৈধব্যক সাৱটি লোৱা দুখী মহিলা। নিশ্চয় বুজিব, হৃদয়ৰ তাগিদাত কাৰোবাক আপোন কৰি লোৱাটো এক ধৰণৰ স্বৰ্গীয় সুখানুভূতি। মাথো ভাবি গৈ আছে সি। তৰাই দিয়া ঠিকনা মতে আৰু এক ফাৰ্লং মান বাকী।
হোৱা তৰা ভাড়াঘৰৰ পদূলিমুখতে থিয় হৈ আছে। সি স্পষ্টকৈ দেখিছে, হয় তায়েই তৰা। সেইখন মুখে তাক আৰু ফাঁকি দিব নোৱাৰে। হৃদয়ত দাগ কটা সেই মুখ। ঠাচ, মুহূৰ্ততে যেন সকলো থান বান হৈ গ'ল। তৰা দূৰৈত ছিটিকি পৰিল। তাইক খুন্দা মাৰি আৰ্মীৰ গাড়ীখন তাৰ কাষেদি হুৰ হুৰাই পাৰ হৈ গ'ল। সি চিঞৰিলে, কিন্তু গাড়ী নৰখালে। মানুহ গোট খাই পৰিল। দুজনমানৰ লগত সুৰুজে এম্বুলেন্সত ভৰাই স্থানীয় চিকিৎসা কেন্দ্ৰলৈ তাইক লৈ গ'ল। তাই তাক কিবা ক'ব খুজিছে, কিন্তু ক'ব পৰা নাই। কিবা বুজাইছে, সি বুজি পোৱা নাই। পাছ মুহূৰ্ততে তাইৰ মুখৰ মাত নোহোৱা হৈ পৰিল। গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ ৰেফাৰ কৰা হ'ল তাইক। আগে আগে এম্বুলেন্স, পাছে পাছে সুৰুজৰ বাইক দুৰন্ত গতিত চলি থাকিল। এই সময়ত সুৰুজে একো ভবা নাই। মাথো কেনেকৈ তাইক জীৱন দিব পাৰে, তাৰেই চিন্তাত ভগৱানৰ ওচৰত বাৰে বাৰে প্ৰাৰ্থনা কৰি গৈ আছে। সি বুজি উঠিছে, জীৱনৰ প্ৰতিটো স্তৰতে কিছুমান নিষ্পাপ অনুভূতি থাকে। হৃদয়ৰ পৰা হৃদয়লৈ এই সাঁকোৱেদি যোৱাৰ যাৰ সৌভাগ্য হৈছে, অকল তেওঁহে বুজিব কিমান মধুৰ জীৱনৰ এই ভাল পোৱা। গতিকে নিজৰ জীৱন দি হ'লেও সি তাইক বচাবই লাগিব। মেডিকেলৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত এটা নিস্তেজ শৰীৰ পৰি আছে, যেন জীৱনৰ প্ৰতি সকলো মোহ হেৰুৱাই পেলাইছে। এবাৰ অক্সিজেনৰ মাস্কখন খুলি দিওঁতে তাই চটফটাই উঠিল, যেন তপত তেলত এটা জীয়া মাছ। তাৰ পাছতে ICUত ভৰাই দিয়া হ'ল। কিবাকৈ এটা ICU খালী হৈছিল মাত্ৰ। লগত অহা মানুহ দুজনক অলপ পইচা পাতি দি সি বিদায় দিলে। ICUৰ বাহিৰত সি অহা যোৱা কৰি থাকিল। পাছফালে চাই দেখিলে লৰালৰিকৈ এজন যুৱক তাৰ কাষলৈ আহিল। তাক হঠাতে আঁকোৱালি ল'লে আৰু ক'লে, ধন্যবাদ দোস্ত, আপোনাৰ উপকাৰ মই কাহানিও পাহৰিব নোৱাৰিম। জীৱন মৰণ ভগৱানৰ হাতত, কিন্তু আপোনাৰ চেষ্টাত তাই চিকিৎসাৰ এই পৰ্যায়লৈ অহাত মই আপোনাক কেনেকৈ ধন্যবাদ দিওঁ মোৰ ভাষা নাই। মই একো বুজা নাই, আপুনি কোন? মোৰ নাম চিন্ময়। যি জীৱন মৃত্যুৰ সৈতে যুঁজি আছে তাই মোৰ প্ৰেমিকা বাকদত্তা। আৰু এমাহ পাছত আমাৰ বিয়াৰ দিন ঠিক হৈছিল। নাজানো মোৰ কপালত কি আছে। যুৱকজনে হুকহুকাই কান্দিবলৈ ধৰিলে। অলপ ধৈৰ্য ধৰকচোন, নিশ্চয় তেওঁ ভাল হ'ব। ডাক্তৰে কৈছে যে সোনকালে চিকিৎসা পাইছে যেতিয়া ৰোগী ভাল হোৱাৰ আশা আছে। যদিও সুৰুজে চিন্ময় নামৰ যুৱকজনক কথাখিনি কৈছে, তাৰ যেন ভৰিৰ তলৰ পৰা পৃথিৱীখন নোহোৱা হৈ পৰিছে। তাৰ বাবে তৰাই তাক ইমান দিনে ফাঁকি দি আছিল। সেয়ে ফোন নম্বৰ দিবলৈও তাই অপাৰগ হৈছিল। তেন্তে কিয় তাই ফেচবুকৰ প্ৰফাইলত ছিংগল বুলি লিখি থৈছিল? ইমান ছলনাময়ী নেকি নাৰী? এনে সংকটজনক অৱস্থাত সি তাইৰ বিষয়ে ইয়াতকৈ আৰু বেয়া নাভাবে। ভগৱানে তাইৰ মংগল কৰক, প্ৰেমিকৰ সৈতে বিয়াখন হওক। চিন্ময়ক কৰমৰ্দন কৰি সি বিদায় ল'লে। দুখোজ যোৱাৰ পাছত পিছফালৰ পৰা কোনোবাই সুৰুজ বুলি মতা শুনি ঘূৰি চালে। এগৰাকী যুৱতী। হয়তো যুৱকজনৰ কাষতে তাই ইমান দেৰি থিয় হৈ আছিল, সিহে দেখা নাছিল। তাৰ মন মগজুৱে যেন ভালদৰে কাম কৰা নাই। ইচ্ছা অনিচ্ছাৰ মাজত সি অলপ আগবাঢ়ি গ'ল। সুৰুজ? হয় কওকচোন। মোক চিনি পোৱা নাই নহয়? নাই পোৱা। মই তৰা। তৰা? তেন্তে তেওঁ কোন যাক মই এডমিট কৰালোঁ? মোৰ কলিগ নিশা। মোৰ লগতে তাই থাকে ভাড়াঘৰটোত। মই বাথৰুমলৈ যোৱাত তাই পদূলিত ৰৈ আছিল তোমাক ঘৰটো চিনাই দিবলৈ। আৰু সেই সময়তে দুৰ্ঘটনাটো। তৰাই ৰ'ব নোৱাৰিলে, হুকহুকাই কান্দি উঠিল। সুৰুজে তৰাক ধৰি একাষৰীয়াকৈ লৈ গ'ল। তাইৰ চকু পানীবোৰ মচি দিলে। কাষলৈ চপাই আনি তাইক সৰু সৰুকৈ ক'লে, দিয়া, এতিয়াৰ পৰা তোমাৰ চকু পানীবোৰ মোক দিয়া। ধন্যবাদ।